So guys, দিনটোলৈ আজি পুৱাই পুৱাই ওলালো আৰু পলক গোটেই ভিডিঅ'টো আৰম্ভ কৰো। আমি আছো গঙ্গা ঘাটত মানুষকে ধরে আসিনি কলেরা মন্দির থেকে তোরা বলি জায়গা দেখা অনেকক্ষণ গা পা ধুই এতিয়া গংগাত বহিছোঁ আৰু বহুত লৈ আছোঁ ঠাণ্ডা লাগি গ'ল। গংগাৰ পানী লৈ লৈছোঁ গা পা ধুই পেলাই ৰ'দ লৈ আছে এয়া। গংগাৰ পৰা ডাইৰেক্ট আহিছোঁ আমি এখন পাৰ্কত আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এখন হৈছে ইকো পাৰ্ক। আমি এতিয়া ডাইৰেক্ট আহিছোঁ গংগাৰ পৰা ইকো পাৰ্কলৈ। টিকেট লৈ আছে বাৰতে এইফালে। পাৰ্কখনত ইমান মানুহ এদিনতে চাই শেষ কৰিব নোৱাৰিম। বাবা ৰখিবি নেকি? পাৰ্কখন আমি ঘূৰিলোঁ, বহুত ডাঙৰ হয় পাৰ্কখন আৰু এদিনতে ফুৰি পেলাই শেষ কৰিব নোৱাৰিলোঁ। আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ, ঘৰ মানে ৰুমলৈ। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।